হে বন্ধুসকল কি খবৰ মই নিজাম লোকেল এণ্ড ব্লগছ নামৰ চেনেলখনত আৰু এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহক সময় স্কেপ নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হে দোস্ত আমাৰ অসমত বহুত বিবাহ হৈছে কিন্তু বৰ্তমান এখন বিবাহ হৈছে আপোনালোকে চালে হাঁহি হাঁহি আপোনালোকৰ পেট বি হৈ যাব আপোনালোকে ভিডিঅ'টো চাওক পাছত মই আপোনালোকক কৈ আছো কি হৈছিল আপোনালোকে যদি বুজি নাপায় মোক কমেন্ট কৰি ক'ব হে দোস্ত আপোনালোকক মই যিখন ভিডিঅ' বিবাহৰ দেখালো এইখন যদি বুজা নাই তেতিয়াহ'লে মই আপোনালোকক কৈ আছো যে এজনী কইনাক যেতিয়া ঘৰৰ পৰা উলিয়াই দিয়া হয় তেতিয়া কইনাজনে ঘৰত কান্দি থাকে আৰু ঘৰৰ যিবিলাক মানুহ থাকে সেইবিলাকো লগে লগে কান্দি থাকে কিন্তু এইখন বিবাদ কি হ'ল আপোনালোকে চাইছেই যে কইনাজনে যেতিয়া কান্দি আছিল তেতিয়া ঘৰৰ মানুহজনে কৈছিল যাব লাগিবই কইনাজনে কৈছে মই ঘৰৰ পৰা নাযাওঁ পাছফালৰ পৰা হিয়তে কৈছে যাব লাগিবই কি কম আমাৰ অসমৰ টেলেণ্টৰ কথা আপোনালোকে চাইছেই मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये হে দোস্ত আজিৰ ভিডিঅ'টোত মই বহুত ফূৰ্তি কৰি আছো কেলে মই আপোনালোকক এতিয়া হেইবিলাক কথা আলোচনা কৰিম হে দোস্ত যেতিয়াৰ পৰা আমাৰ ভাৰতৰ টিকটক বন্ধ হৈ গ'ল তেতিয়াৰ পৰা কি চলি আছে সেই বিষয়ে আপোনালোকক আজি অকমান দেখাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব যদি ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়া কথাবোৰ বুজি নাপায় হে দোস্ত যেতিয়াৰ পৰা টিকটক বন্ধ হৈ গ'ল তেতিয়াৰ পৰা আমাৰ অসমত কিছুমান টেলেন্টেড ল'ৰা আহি গ'ল আৰু হিয়াতে কি ভিডিঅ' দি আছে মই সকলোবিলাক আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আহক এতিয়া আমাৰ এক শ্ৰেণীৰ মানুহ আপোনালোকক দেখাম হিয়াতে টিকটক বন্ধ হোৱাৰ কাৰণে কি কাম কৰি আছে হে দোস্ত প্ৰথম শ্ৰেণীৰ লোক হ'ল যে হিয়াতে টিকটক বন্ধ হোৱাৰ পাছত হিয়াতে গুণ্ডাগিৰি আৰম্ভ কৰি দিছে মই তোৰ ভিডিঅ'খন দি আছো আৰু আপোনালোকে ভিডিঅ'টো চাওক হি কেনেকৈ টিকটক বন্ধ হোৱাৰ কাৰণে মানুহবিলাকৰ লগত গুণ্ডাগিৰি কৰি আছে আপোনালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই লওক नमस्कार নমস্কাৰ আজি টিকটক অলৰেডি ব্ৰেণ্ড অল ক্লজ একো নাই ভাৰত চৰকাৰে যিটো কৈছে ভালভাৱে কৈছে কিন্তু টেলেণ্ট বাঢ়ি হৈছিলে টিকটকত বেছিকৈ গোটেই ইণ্ডিয়াত টেলেণ্ট বাঢ়ি হৈছিলে কিছুমানে ভিজদামি কৈছিলে তাক লৈ মন্তব্য নকৰে কিন্তু টিকটকক আজি এছামে এনেকুৱা বেয়াকৈ হাঁহি আছে টিকটক কৰা সকলক লৈ ফেচবুকত ইউটিউবত আবে তহঁতক সুধো মই একেলা তহঁতক অপেন সুধিছোঁ কোনটো মাইকে লালে কোনজনী ছোৱালীয়ে টিকটক কৰা নাছিলি মোক ক'ব পাৰিবি অপেন ক'ব পাৰিবি একজনে টিকটক কৰিছে এটা হ'লেও কিন্তু ফালিব নোৱাৰিলি কিন্তু আজি ফেচবুকত মেম' বনাই আল বনাই কেলা এই হাঁহাৰ ৰিয়েক্টটো আজি কেলা টিকটকক বিদায় দিছোঁ হা কি মানে এইবিলাক আলৰ ফটো লগাইছ বালৰ ফটো লগাইছ তহঁতে কনচা আহিলে আছ কেলা ফেচবুকত বে কনচা আহিলে আছ ফেচবুকত কিন্তু ফালিব নোৱাৰিলি কিন্তু আজি কেলা ফেচবুকত মেম' বনাই আল বনাই কেলা এই হে দোস্ত হি চাইছে কেনেকৈ গুণ্ডাগিৰি কৰি আছে আৰে এইটো আমাৰ ভাৰত চৰকাৰে বন্ধ কৰিছে তই কেলে এনেকুৱা কৰি আছ তই কোন হয় তোক তো কেতিয়াও দেখা নাই টিকটক ষ্টাৰ বুলিয়ে তোৰ ভিডিঅ'টো মই টিকটকত আজিলৈকে পোৱা নাই তই কেলে এনেকুৱা কৰি আছ কেলা বদমাছ এনেকুৱা নকৰিবি আমাৰ অসমত এইটো ভাৰত চৰকাৰে বন্ধ কৰিছে এইটো আমাৰ ভালৰ কাৰণে কৰিছে আপোনালোকে কি কয় মোক কমেণ্ট কৰি জনাব তই যিটো কথা কৈছ যে টিকটক বনাই টেলেণ্ট হৈছিলে কি টেলেণ্ট হৈছিলে মই আপোনালোকক অকমান দেখাই আছো বন্ধু আপোনালোকে
কি টিকটকত কি টেলেণ্ট হৈছিলে সেই বিষয়ে মই আপোনালোকক কেইটা ভিডিঅ' দিম। আপোনালোকে ভিডিঅ'টো চাওক, তেতিয়াহে গম পাব যে আচলতে আমাৰ অসমখনত কি টেলেণ্টেড হৈছিলে। সি লেভেল মাৰি আছে, লেভেল নমাৰিবি আমাৰ অসমত টিকটক লৈ। তোমালোকে কি কোৱা বন্ধু, মোক কমেণ্ট কৰি জনাবা। হে ভাই, তই যিটো টেলেণ্ট আজি আমাক দেখালি, তোক ইমান দিন চিনদেহে তোক মাতিব লাগিছিলে, তই কেলে ইয়াত বহি আছ এতিয়ালৈকে? চিনদেহৰ লগত তই যোগাযোগ কৰাৰ তাত গুচি যা। বাহ, কি টেলেণ্ট! বাহ রে ভাই বাহ, কি টেলেণ্ট তহঁতৰ টিকটকত। সেইকাৰণতে কেইদিনমান আগতে শুনিবলৈ পাইছিলে যে আমাৰ অসমৰ ল'ৰাৰ টেলেণ্ট নেকি বাহিৰত ওলাইছে, আৰু সেইটো কি টেলেণ্ট আছিল মই এতিয়া ক'বলৈ নাযাওঁ, আপোনালোকে বুজি পাইছে চাগে বন্ধুসকল। নেক্সট ओ भाई मारो मुझे, मारो मुझे, मारो। বাহ রে ভাই বাহ, কি ট্যালেন্ট তহঁতৰ টিকটকত। साले तू माफ करना, मैं गुस्से में। ओ भाई मारो मुझे, मारो मुझे, मारो। হে দোস্ত, আৰু এক শ্ৰেণীৰ লোক আছে, তেওঁলোকে কান্দি কান্দি কৈ আছে টিকটকটো কেলে বন্ধ হৈ গ'ল। একদম মুখত হুল লগাই লগাই কান্দি আছে। কেনেকৈ কান্দি আছে ভিডিঅ'টো চোৱা, তেতিয়াহে গম পাবা। যদি ভিডিঅ'টো নোচোৱা কেনেকৈ গম পাবা। আৰু ভিডিঅ'টো কৰাৰ আগতে মোক কমেণ্ট কৰিছানে নাই? কমেণ্ট কৰিলে মই পাছত কম, নহ'লে নকওঁ। কমেণ্ট ফাৰ্ষ্টত কমেণ্ট। কমেণ্ট কৰিলা। এতিয়া সিহঁতে কান্দি কান্দি কি কৈ আছে মই তোমালোকক দেখাই আছো। ভিডিঅ'টো তোমালোকে চাই লোৱা নিজে চকুৰে। কথা নহয় ন মা, 856টা ভিডিঅ' বনাওঁতে কেনেকুৱা কষ্ট হৈছিলে মইহে গম পাওঁ। টিকটক টিকটক হলে কেনেকে থাকিবি আমি, কি কৰিবি আমি, আমাৰ বুকুত জয় লাগছি। টিকটক মোদী চৰকাৰে কি কৰিলে আমাক? টিকটক থকা যে আমাৰ শান্তি আছিল, ফুৰিব গৈছিলো টিকটক আছিল, এতিয়া কি কৰিম টিকটক। টিকটক আমাৰ বুকুত মাৰি মাৰি মৰি যাম। টিকটক, মোৰ টিকটক লাগব, নহ'লে বুকুত মাৰি মাৰি মই মৰি যাম। টিকটক মোৰ দিনটো ভাত খোৱা নাই, মোক টিকটক লাগব, মোক টিকটক লাগব। ओ भाई मारो मुझे, मारो मुझे, मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं ये टिकटक इंडिया से टिकटॉक तो जा रहा है ना, जाए, मैं नहीं रोऊंगी, पर एक बात प्ले स्टोर भैया याद रखना कि मैं इंडिया का कोई भी टिकट मित्रों पता नहीं कौन से कित्रों एप्स मैं डाउनलोड नहीं करूंगी। बाय। वैसे एक बात तो सच हो गया कि मैं लाइफ में जिसको भी दिल से चाहती हूँ ना, वो मुझसे दूर हो जाता है, चाहे वो इंसान हो, जानवर हो या टिकटॉक हो। याद कोई बेदोना ओई जानमोनी। इंडियन गवर्नमेंट, तुमने सही नहीं किया। देखो मुझे असली में डायलॉग बोलना पड़ रहा है, कोई साउंड इफेक्ट भी नहीं है पीछे। मुझे जवाब दीजिए, अब मैं 15 सेकंड की साउंड इफेक्ट पे डबिंग करके अपने एक्टिंग स्किल्स कैसे दिखाऊंगी? ओ भाई मारो मुझे, मारो मुझे, मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं ये হে দোস্ত, আজিৰ যিখন ভিডিঅ' এইটো যাতে কোনেও চিৰিয়াছভাৱে নলয়, কাৰণ টিকটক বন্ধ হৈ গৈছে। এইখন ভাৰত চৰকাৰে কৰিছে আৰু এইটো বহুত ভাল এখন কাম কৰিছে। এইটো আমাৰ ভালৰ কাৰণে কৰিছে, আমাৰ ভাৰতবৰ্ষৰ ভালৰ কাৰণে কৰিছে, বা আমাৰ অসমৰ ভালৰ কাৰণে কৰিছে।
আৰু চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে এইবিলাক আমি যাতে সকলোৱে মানি চলো হেতুহে হল মেইন কথাটো কিন্তু কিছুমান মানুহে কি কৰি আছে আলটু ফালটু ভিডিঅ' বনাই আছে আৰু আপলোড দি আছে সিহঁতে কৈছে টিকটক বন্ধ হৈ গৈছে সিহঁতে সেইকাৰণে সিহঁত মৰি যাব কোনোবাই গুণ্ডাগিৰি কৰি আছে এটো নকৰি আমাৰ চৰকাৰে যেটো আমাক পৰামৰ্শ দিছে এই পৰামৰ্শটো যাতে আমি সকলোৱে মানি চলো তাৰে কামনাৰে আজি এইখন ভিডিঅ' মই বনালো আপোনালোকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহলে মোৰ লোকেল এণ্ড ব্লগছ নামৰ চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনখন টিপি দিব আৰু আগত যিবিলাক ভিডিঅ' আছে যাতে আপোনালোকে চাব পাৰে